Hello, welcome to my YouTube channel, Commerce Concept in Assamese. পুনৰ স্বাগতম জনাইছো সকলোকে আমাৰ এই নতুন ভিডিঅ'টোলৈ এই নতুন ক্লাছটোলৈ আজি আমি আলোচনা কৰিম আজি আমি ডিসকাস কৰিম তোমালোকৰ বহুত ইম্পৰ্টেন্ট ডিব্ৰুগড় ইউনিভাৰ্চিটি আন্ডাৰ যিমান সমূহ মহাবিদ্যালয় আছে সমূহ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীলৈ বহুত এটা ভাল খবৰ তেওঁলোকে নিশ্চয় ফাৰ্স্ট সেমিস্টাৰ এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছে সেই প্ৰিপাৰেচনৰ সময়ত মই কেনেদৰে তোমালোকে আগবাঢ়িবা তাৰ কাৰণে কেইটামান পৰামৰ্শ আগবঢ়াব বিচাৰিছো যে কেনেদৰে তোমালোকে পৰীক্ষাত প্ৰিপাৰেচন কৰিবা আৰু কোন সাবজেক্টৰ কিমান মাৰ্কছৰ কাৰণে তোমালোকে পৰীক্ষা দিব লাগিব ওকে তো তোমালোকে ভাবিছা চাগে যে আগৰ সিবিসিএ যি কোৰ্স আছিল তাত মাত্ৰ 4টা নহলে 5টা সাবজেক্টৰ কাৰণে আমি পৰীক্ষা দিব লগা হৈছিল আৰু এতিয়া যি 4 years undergraduate program আহিছে তাত 7টা কৈ সাবজেক্ট ইউনিভাৰ্সিটিয়ে আগবঢ়াইছে তো এই সাবজেক্টসমূহ আমি কেনেদৰে ষ্টাডি কৰিব লাগিব আৰু কি কিতাপ আমি ফলো কৰিলে মানে পৰীক্ষাত আমি ভাল নম্বৰ পোৱা যাব আৰু কেনেদৰে লিখিলে তোমালোকে বেছিকৈ নম্বৰ পাবা এতিয়া সোৱা মেট্ৰিক হাই সেকেন্ডাৰী এইখিনি হৈছিল এটা বেলেগ কোৰ্স আৰু এই ডিগ্ৰী হৈছে বেলেগ কোৰ্স ডিগ্ৰী হৈছে এনেকুৱা এটা প্ল্যাটফৰ্ম য'ত তোমাৰ নিজৰ দক্ষতা বিকাশ হ'ব তোমাৰ নিজৰ কেপাসিটি বিকাশ হ'ব য'ত তুমি নিজকে এটা প্ল্যাটফৰ্ম পাবা য'ত তুমি নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিবা যে তুমি ভৱিষ্যতে কি দিশত আগবাঢ়িবা ঠিক আছে তো এতিয়া এই যেটো মই ভিডিও বনাইছো নট অনলি ফৰ কমাৰ্স ষ্টুডেন্ট এই ভিডিওটো সকলোৰে বাবে বহুত ইম্পৰ্টেন্ট হ'ব বহুত ভাল খবৰ হ'ব ঠিক আছে এতিয়া আমি দেৰি নকৰি সাবজেক্ট সমূহৰ ভিডিওলৈ সোমাই যাম যে কোন সাবজেক্টত আমি কেনেদৰে আগবাঢ়িব লাগিব আৰু কিমান নম্বৰৰ পৰীক্ষা দিব তোমালোকে প্ৰথম দিব লগা সাবজেক্টটো হৈছে এসইসি এতিয়া এসইসি কি হয় ইয়াতে মই লিখিছো তোমালোকে বৰ্ডত মন কৰিবা সোৱা নম্বৰ 1 স্কিল এনহান্সমেন্ট কোৰ্স বা এসইসি বুলি কোৱা হয় এতিয়া এটা কথা মন কৰিবা আগৰ যি সিবিসিএস কোৰ্স আছিল তাত কোনো ফাৰ্স্ট সেমিস্টাৰত এসইসি পেপাৰ দিয়া নাছিল কিন্তু এইবাৰ 4 year undergraduate programত ফাৰ্স্ট সেমিস্টাৰৰ পৰা এখন এসইসি পেপাৰ আমি সিলেকশন কৰি পঢ়িব লাগে এতিয়া চাবা ডিব্ৰুগড় ইউনিভাৰ্সিটিয়ে তোমালোকক টোটাল 20খন কৈ এসইসি পেপাৰ প্ৰভাইড কৰিছিলে সেই 20খনৰ ভিতৰত তোমালোকে যিকোনো এখন পেপাৰ সিলেকশন কৰি পৰীক্ষাত বহিব লাগে ওকে এতিয়া এই 20খন পেপাৰ কি আছিল তোমালোকক মই স্ক্ৰিনত দেখাইছো তোমালোকে চাব পাৰিবা তাৰ ভিতৰত তোমালোকে নিশ্চয় কোনোবা এখন সিলেকশন কৰিছা এটা ধৰা ক্ৰিয়েটিভ ৰাইটিং এলইডি বাল্ব ৰিপেয়াৰিং টেকনিশিয়ান ফুড প্ৰসেসিং এণ্ড প্ৰসেসিং মেকানিজম কাল্টিভেশনস এনেদৰে গৈ হিউম্যান ৰাইটস লাইব্ৰেৰী এণ্ড ইনফৰমেশন লাইব্ৰেৰী এমএস এক্সেল সেলফ ডিফেন্স টুৰিজম মেনেজমেন্ট এনেদৰে কমসে কম 20খন পেপাৰ তেওঁলোকে প্ৰভাইড কৰিছে আৰু তাৰ ভিতৰত মাত্ৰ তোমালোকে এখন সিলেকশন কৰি ল'ব লাগে এতিয়া মূল কথাটো হৈছে এই পেপাৰখিনিৰ ভিতৰত তোমালোকে এখন পেপাৰ আৰু এটা কথা মন কৰিবা যি আগৰ সিবিসিএস কোৰ্স আছিল তাত আমি 3rd সেমিস্টাৰত এখন এসইসি পেপাৰ পঢ়িব লাগিছিল আৰু সেই পেপাৰখন মাত্ৰ আছিল 2 ক্ৰেডিটৰ পেপাৰ কিন্তু এতিয়া যিখন দিছে আমাক 3 ক্ৰেডিটৰ পেপাৰ এখন হৈছে 3 ক্ৰেডিটৰ পেপাৰ দ্যাট মিন্স ইয়াত এন সেমিস্টাৰ 80 মাৰ্কস ওকে ইন সেমিস্টাৰ 20 মাৰ্কস তো এন আৰু ইন সেমিস্টাৰ মানে তোমালোকে নিশ্চয় বুজি পোৱা যে এন সেমিস্টাৰ হৈছে তোমালোকে এক্সামিনেশনত কোৱেশ্চনছ পেপাৰত কোৱেশ্চনছ আহিব তোমালোকৰ 80 মাৰ্কসৰ তাৰ মানে 80 মাৰ্কস তোমালোকে কি কৰিব লাগিব ৰিড ডাউন কৰিব লাগিব ৰিটেন এক্সাম দিব লাগিব আৰু যি ইন সেমিস্টাৰ 20 মাৰ্কস আছে সেই ইন সেমিস্টাৰটো যিজন সাবজেক্ট টিচাৰ তোমালোকক পঢ়াইছিলে তেওঁ নিজেই এই 20 মাৰ্কসৰ ভিতৰত তোমালোকক কিমান নম্বৰ পাবলৈ তোমালোকে সক্ষম সেই নম্বৰটো তোমালোকক দিব এতিয়া মেইন কথাটো হৈছে কি টোটাল মাৰ্কস হৈছে 100 মাৰ্কস এতিয়া মেইন কথাটো তোমালোকে কেনেদৰে প্ৰিপাৰেচন কৰিবা কি কিতাপ পঢ়িবা আৰু এই কেনেদৰে পঢ়িবলা তোমালোকে এই সাবজেক্টটোৰ ওপৰত তোমালোকে আগবাঢ়িব পাৰিবা নম্বৰ পাব পাৰিবা ওকে তাৰ ওপৰত কথা এই সাবজেক্টটো আমাৰ আৰ্টস কমাৰ্স সায়েন্স গোটেইকেইটা ষ্ট্ৰীমে পঢ়িব লাগিব আৰু পৰীক্ষাত বহিব লাগিব সবচে প্ৰথমতে সেই কাৰণে মই এই সাবজেক্টৰ বিষয়ে প্ৰথমতে আলোচনা কৰিলো তো এই স্ক্ৰিনত তোমালোকে দেখিছা এই 20টা ভিতৰত যিকোনো এটা তোমালোকে ল'ব পাৰা এতিয়া মূল কথাটো হৈছে তোমালোকৰ আমাৰ পাবলিশ্বাৰ বহুত আছে বনলতাও কিতাপ পাবলিশ কৰিছে এসইসি আৰু অসমীয়াৰ বহুত কিতাপ আছে তোমালোকে পঢ়িব পাৰা যিটো লোৱা আৰু কিছুমানৰ আজিলৈকে কিতাপ নাই বুজিলানে যেনে ধৰা
মানে এইটো ক্ৰিয়েটিভ ৰাইটিং এনেকুৱা ধৰণৰ কিছুমান কিতাপ পোৱা নাযায় তো যিবিলাক মানে ল'ৰা ছোৱালীবিলাকে প্ৰায় চিলেকশ্যন নকৰে এতিয়া টিচিং এণ্ড এলিমেণ্টাৰী লেভেল আমাৰ ল'ৰা ছোৱালীবিলাকে প্ৰায় লয় টুৰিজিম মেনেজমেণ্ট লয় MS Excel লয় এইবিলাক খুব ধুনীয়া কিতাপ তোমালোকে ল'ব পাৰা ছাবজেক্টবিলাক পঢ়িব পাৰা আৰু কমাৰ্চৰ কাৰণে স্পেচিয়েল দুটা স্পেচিয়েল মেনশ্যন কৰি দিয়া হৈছিলে যে এটা MS Excel আৰু এটা হৈছে টুৰিজিম মেনেজমেণ্ট তাৰ ভিতৰত দুটা যিকোনো এটা তোমালোকে লৈ পঢ়িব পাৰা এতিয়া তো তোমালোকে কল্যাণী পাব্লিচাৰো আছে বনতা পাব্লিচাৰ আছে মানৱ পাব্লিকেশ্যনৰ আছে তো বহুত পাব্লিকেশ্যনৰ বুকছ আছে আৰু যদি ইচ্ছা কৰা তোমালোকে গাইড এক্সট্ৰা কিনিব পাৰা তো গাইডো তোমালোকে পাই যাব তাৰ কাৰণে ধৰি লোৱা BLJ পৰা পাবা GBDৰ পাবা অসমত এইখিনি প্ৰচলিত আছে আৰু মাষ্টাৰো গাইড ওলাইছে তো এনেকুৱা ধৰণৰ গাইডছ কিছুমানো তোমালোকে প্ৰিপেৰেশ্যনৰ কাৰণে পঢ়িবলৈ কিতাপবোৰ গোটাব পাৰা ঠিক আছে এতিয়া এই ছাবজেক্টৰ পিছত তোমালোকে 2 নম্বৰতে পৰীক্ষা দিব লগা ছাবজেক্টটো হৈছে তোমালোকে ভেলু এডেড কোৰ্চ অৰ্থাৎ BSc1 এইখন পেপাৰ হৈছে তোমালোকৰ 2 ক্ৰেডিটৰ পেপাৰ ঠিক আছে তো এইখন তোমালোকৰ 2 নম্বৰ ইয়াৰ কোৰ্চ টাইটেলটো হৈছে আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়া ওকে তো 2 ক্ৰেডিটৰ পেপাৰবোৰ সাধাৰণতে আমি জানো ইয়াৰ আগতে আমি যি SCC পেপাৰ পাইছিলোঁ সেই SCC পেপাৰখন আমাৰ 3 ক্ৰেডিটৰ পেপাৰ আছিল 3 ক্ৰেডিটৰ পেপাৰবোৰ আমাৰ 100 মাৰ্কছ টোটেল আৰু 2 ক্ৰেডিটৰ যিখিনি পেপাৰ হ'ব এইখিনি হৈছে 50 মাৰ্কছ টোটেল ওকে আৰু তাকে এন সেমিষ্টাৰ আৰু ইন সেমিষ্টাৰ বুলি ভাগ কৰা আছে ঠিক আছে 3 নম্বৰ আছে BSc2 অৰ্থাৎ এইখন হৈছে 2 ক্ৰেডিটৰ ইয়াত কোৰ্চ টাইটেল হৈছে হেল্থ এণ্ড ৱেলনেছ ইয়াৰ লগত আৰু এখন পেপাৰ জইন কৰা আছে তো সেইখন মই ইয়াত দিয়া নাই তো এই দুখন পেপাৰ প্ৰায় প্ৰচলিত সেইকাৰণে দুখনৰ বিষয়ে মই কৈছোঁ এতিয়া চাবা এন সেমিষ্টাৰ 40 মাৰ্কছ আৰু ইন সেমিষ্টাৰ 10 মাৰ্কছ ওকে তো এন সেমিষ্টাৰ মানে হৈছে আমি এক্সামত যেতিয়া পৰীক্ষা দিম কুৱেশ্যনছ পেপাৰখন আমি পাম 40 মাৰ্কছৰ কাৰণে ঠিক আছে আৰু এই যি 10 মাৰ্কছ হ'ব যি ইন সেমিষ্টাৰ এয়া আমাৰ সাবজেক্ট টিচাৰৰ পৰা প্ৰভাইড কৰা হ'ব ওকে তো টোটেল মাৰ্কছ হ'ব 50 মাৰ্কছ এয়া 50 মাৰ্কছ হৈছে টোটেল তো বুজি পোৱাত কোনো অসুবিধা হোৱা নাই এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিমান পাৰা ক্লাছটো শ্বেয়াৰ কৰা আৰু লগৰসমূহক শ্বেয়াৰ কৰি দিয়া যাতে সকলোৱে এই ভিডিঅ'টোৰ লাভালাভ উঠাব পাৰি আৰু তোমালোকে কমেণ্ট ছেকশ্যনত যেনেকৈ হ'লেও জনাবলৈ নাপাহৰিবা যে ভিডিঅ'টো চাই তোমালোকৰ কেনেকুৱা লাগিছে ওকে ঠিক আছে এতিয়া মই এইখিনি ক'ব বিচাৰিছোঁ যে এই দুটা কোৰ্চ এই দুটা পেপাৰ তোমালোকে কেনেদৰে ষ্টাডি কৰিবা কি কিতাপ পাবা ওকে তো ডেফিনেটলি সকলো ছাত্ৰ ছাত্ৰীসকলে প্ৰিপেৰেশ্যন আৰম্ভ কৰিছে তো এতিয়া মূল কথাটো হৈছে তোমালোকে আছামিজ আৰু ইংলিছ দুটাৰ কাৰণে এখন বনলতাৰ কিতাপ আছে যিখন কিতাপ এই দুটা ছাবজেক্টকে সাঙুৰি পেলাই এখন কিতাপ বনোৱা হৈছে তো সেইখন তোমালোকে ল'ব পাৰা আৰু অন্যান্য তোমালোকৰ মহাবীৰ পাব্লিকেশ্যনৰ কিতাপ আছে VSCৰ তো তাৰো ল'ব পাৰা তোমালোকে আৰু লগতে মানৱ পাব্লিকেশ্যনৰ কিতাপ আছে তোমালোকে সেইখনিও ল'ব পাৰা ঠিক আছে তো নিশ্চয় বুজাত অসুবিধা হোৱা নাই এই স্ক্ৰীনত তোমালোকে দেখিছা 4 নম্বৰ এক্সামটো তোমালোকে দিব লাগিব কোৰ 1 অৰ্থাৎ C1 বুলি কয় অল মেজৰ পেপাৰ BA BCom BSc সকলোৰে বাবে যিসকলে পলিটিকেল সায়েন্সত মেজৰ লৈছে তেওঁলোকে পলিটিকেল সায়েন্সৰ মেজৰ পেপাৰ দিব আৰ্টছৰখিনি আৰু যিয়ে BComত ফাইনেন্সত লৈছে তেওঁ ফাইনেন্সৰ কাৰণে দিব যিয়ে ফিজিক্সত লৈছে ফিজিক্সত দিব বুজিলানে সকলোবোৰ তেওঁলোকে নিজৰ মেজৰ পেপাৰসমূহৰ বিষয়ে ইয়াতে পৰীক্ষাত লিখিব ঠিক আছে তো এইসমূহ কি কিতাপ কেনেদৰে পঢ়িব লাগে সেইবোৰ তেওঁলোকে নিজৰ সাবজেক্ট টিচাৰৰ পৰা খুব ভালদৰে জানে তেওঁলোকে সাবজেক্ট টিচাৰবিলাকে মেজৰ ক্লাছ কৰোঁতে খুব ভালকৈ কৈছে যে কি কিতাপ তেওঁলোকে ষ্টাডি কৰিছে ইতিমধ্যে সকলোৱে কিতাপ কিনি নিশ্চয় শেষ হৈছে তো ইয়াৰ বিষয়ে মই বিশেষ নকলেও হ'ব এটা নেক্সট আহিলে তোমালোকৰ মাইনৰ পেপাৰখন তো মাইনৰ হৈছে অল মাইনৰ কোৰ 1 এইখন পেপাৰো ঠিক একেদৰে BA BCom BSc সকলোৰে বাবে সেম তো তেওঁলোকে এখন নিজৰ কোৰ্চৰ ভিতৰ বা মাইনৰ পেপাৰখন তোমালোকে কালাৰ ষ্টাৰ হিচাপে অন্য ষ্ট্ৰীমৰ পেপাৰ এখনো পঢ়িব পাৰা এই কথাটো কিমান ছাত্ৰ ছাত্ৰীসকলে কিমানে গুৰুত্ব সহকাৰে জানে আৰু কিমানে জ্ঞাত এই কথাটো মষ্ট ইম্পৰ্টেণ্ট এতিয়া যদি ইচ্ছা কৰা তোমালোকে ক্লাষ্টাৰ মানে হৈছে কি সাপোজ ধৰি লোৱা অল মাইনৰ কোৰ্চ 1 বুলি দিয়া হৈছে ইয়াত BA BCom BSc সকলোৰে বাবে এই পেপাৰখন সাপোজ কোনোবাই যদি BA এডমিশ্যন কৰি পেলাই এখন BComৰ পেপাৰ লৈও এই মাইনৰ ছাবজেক্টত তেওঁ পঢ়িব পাৰে ওকে কোনোবাই যদি BSc এডমিশ্যন কৰিছে তেওঁ BA বা BComৰ এখন পেপাৰ লৈ BComৰ ফাইনেন্স পেপাৰখন বা মানে BAৰ যদি পলিটিকেল সায়েন্সৰ পেপাৰ এখন বা হিষ্ট্ৰী এখন পেপাৰ এনেকুৱা ধৰণৰ যিকোনো এখন পেপাৰ লৈ তেওঁ এই মাইনৰ কোৰ্চটো পঢ়িব পাৰে বা পৰীক্ষা দিব পাৰে ওকে এনেকুৱা ধৰণৰ CBCS অৰ্থাৎ চইচ বেছ ক্ৰেডিট সিস্টেমত সুবিধা কৰা হৈছে ওকে এতিয়া তো নিশ্চয় বুজি পাইছা কথাটো যে
মাইনৰ পেপাৰখনৰ কথাটো নিশ্চয় বুজি পাইছা ঠিক আছে নেক্সট আহিলে তোমাৰ জেনেৰিক ইলেক্টিভ কোৰ্স জিইসি যাক জিইসি বুলি কোৱা হয় এই পেপাৰখনো বিএ বিকম বিএসসি সকলোৰে বাবে সেম এই পেপাৰখন সকলোৱে পৰীক্ষা দিব লাগিব আৰু সকলোৰে ষ্ট্ৰীম ওয়াইজত পেপাৰখন বেলেগ বেলেগ নিজে নিজে চইচ কৰিব লাগে ঠিক আছে আৰু এইখন পেপাৰো 4 ক্ৰেডিটৰ এই সকলোবোৰ পেপাৰে আমাৰ 4 ক্ৰেডিটৰ পেপাৰ ওকে ইয়াৰ পিছতে আমাৰ 6 নম্বৰত আমি এক্সাম দিব বহিব লাগিব জিইসি পেপাৰ ঠিক আছে এইখন ক্লিয়াৰ হৈছে নিশ্চয় বুজি পাইছা এতিয়া এইখিনিতে মই আৰু এটা কথা কৈ থওঁ তোমালোকক যে ক্লাছটো যিমান পাৰা তোমালোকে লগৰখিনিৰ লগত শ্বেয়াৰ কৰা ক্লাছটো যিমান পাৰা শ্বেয়াৰ কৰা আৰু লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা যে ভিডিঅ'টো চাই তোমালোকৰ কেনেকুৱা লাগিছে যে মই তোমালোকে বিচৰা বস্তুটো দিব পাৰিছো নে নাই ঠিক আছে তো তোমালোকে মোক সহায় কৰা কি কৰি শ্বেয়াৰ কৰি ওকে লাইক আৰু কমেণ্টছ কৰি ঠিক আছে নেক্সট 7 নম্বৰ তোমালোকে অৱশেষত পৰীক্ষাত বহিব লাগিব কোনখন যে এবিলিটি এনহান্সমেন্ট কোৰ্স এইসি বুলি কোৱা হয় যাক অল এমআই ৰিজনাল ল্যাঙ্গুয়েজেস বুলি লিখিছো মই ঠিক আছে অল এমআই ৰিজনাল ল্যাঙ্গুয়েজেস তো ইয়াত তোমালোকে জানা অল এমআইলছ মানে মই যেতিয়া তোমালোকক প্ৰগ্ৰামখনৰ কথা কৈছিলো অৰ্থাৎ ডেট শিটখনৰ যেতিয়া কথা কৈছিলো তেতিয়া মই কৈ দিছিলো যে ইয়াতে only for regional language খিনিৰ বিষয়েহে আমি পঢ়িব লাগে পৰীক্ষাত পঢ়িব লাগে ঠিক আছে not only for other subject ঠিক আছে তো নিশ্চয় বুজি পাইছা বুজাত অসুবিধা হোৱা নাই ইয়াৰ পাছতে এইখিনিৰ মই ক'লো যে এই গোটেইবোৰ পেপাৰে আমাৰ কি হয় 4 ক্ৰেডিটৰ পেপাৰ ওকে তো 4 ক্ৰেডিটৰ পেপাৰত আমাৰ টোটাল 100 মাৰ্কস থাকে এটা এন্ড সেমিস্টাৰ 80 মাৰ্কস আৰু ইন সেমিস্টাৰ 20 মাৰ্কস টোটাল আমাৰ 100 মাৰ্কস ওকে এই 100 মাৰ্কসক লৈ প্লাই 100 মাৰ্কসক লৈ প্লাই গোটেইখিনি পেপাৰ আমি এক্সামত বহিব লাগিব এতিয়া মূল কথাটো হৈছে যে ইয়াৰ বাবে কেনেকুৱা ধৰণৰ কি কিতাপ আমি ফলো কৰিম আমি কোনখিনি কিতাপ পেদি আমি নিজৰ প্ৰিপাৰেচনটো আগবঢ়াম নহয় জানো তাৰ ওপৰত এই কথাটো তোমালোকৰ সাবজেক্ট টিচাৰ্ছ বিলাকে যিবোৰ ক্লাছ কৰোঁতে তোমালোকক খুব ভালদৰে কৈছে চাগে নিশ্চয় যে কোনবোৰ কিতাপে তোমালোকৰ সুবিধাজনক হ'ব তো যিহেতুকে প্ৰতিটো ষ্ট্ৰীমৰে বিএ বিএসসি বিকম সকলোৰে বাবে নিজৰ নিজৰ ডিপাৰ্টমেণ্টৰ টিচাৰ্ছ আৰু সাবজেক্ট টিচাৰ্ছ তেওঁলোকৰ লগত কনসাল্ট কৰি তোমালোকে কিতাপবিলাক লৈ ল'বা আৰু প্ৰিপাৰেচনছবিলাক ভাল কৰিবা তো মই দেখিছোঁ তোমালোকৰ খুব বেছি গেপিঙৰ প্ৰগ্ৰামখন নাই তো যিহেতুকে খুব সোনকালে আগতীয়াৰ পৰা তোমালোকে কি কৰিব লাগিব প্ৰিপাৰেচনটো আগবঢ়াই ৰাখিব লাগিব তেতিয়াহে তো এক্সামৰ টাইমত পঢ়িম বুলি যদি থোৱা তেতিয়ালৈকে তোমালোকৰ পঢ়িবলৈ নহ'ব সময় ঠিক আছে তো ডেফিনেটলি মই তোমালোকক এইখিনি ক'লোঁ যে কি লাগিব তো আৰু বিশেষ আমাৰ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ওচৰতে থকা বেল ঘণ্টিটো বজাই ৰাখিবা যাতে খুব সোনকালে মই আপলোড কৰাৰ লগে লগে ভিডিঅ'বোৰ তোমালোকে পোৱা ঠিক আছে তো নেক্সট এটা অন্য ভিডিঅ'ৰ সৈতে অন্য কনচেপ্টৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ জয় অসম ধন্যবাদ